ধৰ্মেন্দ্ৰ আৰু নাই মুম্বাইৰ বিছকেন্দ্ৰিক হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে যশস্বী অভিনেতাগৰাকীয়ে আৰু 90 বছৰলৈ মাত্ৰ এসপ্তাহ থাকোঁতেই মৃত্যু হয় বলিউডৰ যশস্বী অভিনেতা ধৰ্মেন্দ্ৰৰ দেহাৱসান 90 বছৰলৈ এসপ্তাহ বাকী থকাৰ অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে ধৰ্মেন্দ্ৰই মুম্বাই বিছকেন্দ্ৰিক হাস্পতালত চিকিৎসাধীন হৈ আছিল যশস্বী অভিনেতাগৰাকী চলে বোলছবিত দুৰ্দান্ত অভিনয় কৰিছিল ধৰ্মেন্দ্ৰই প্ৰস্ৰাৱজনিত সমস্যাত ভুগিছিল প্ৰবীণ অভিনেতাগৰাকী সম্পূৰ্ণৰূপে ভেণ্টিলেটৰ ছাপোৰ্টত আছিল যশস্বী অভিনেতা ধৰ্মেন্দ্ৰ শোকত ভাঙি পৰিছে এতিয়া পত্নী হেমা মালিনী বলিউডৰ যশস্বী অভিনেতা ধৰ্মেন্দ্ৰৰ দেহাৱসান 90 বছৰলৈ এসপ্তাহ বাকী থকাৰ অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে ধৰ্মেন্দ্ৰই